ভাল লাগিল দেই। মই 70 বছৰ আপোনাৰ সঁচাকৈ মই বিহু ভাল লাগিল দেই। 70 বছৰ মোৰ কিন্তু তোমাক লগ পাম বুলি আহিলোঁ। মোৰ গাঁও বেচেৰা মুছলিম গাঁও। মোৰ নাম কমলা শইকীয়া। কোনফালে আছে এইটো? হাস্পতালৰ ওচৰত কমলা শইকীয়া। আচ্ছা, তোমাক লগ পাম বুলি আহিলোঁ কিন্তু খালোঁ, খৰচা হৈ গ'ল। ধৰি আৰু ধৰ লগ পাম বুলি আহিলোঁ আৰু খৰচাই গ'ল কমলা খাই ন? এই বহুত খৰচা হৈ গ'ল। ড'ন্ট মাইণ্ড গ'ল আৰু আহিলোঁ লগ পালোঁ যে মিলিলোঁ ন। শুকুৰ আলহামদুলিল্লাহ। হ'ল ন ভাইটি? বেয়া চেয়া পাইছা নেকি? নাই পোৱা, নাই কম ফিটিং হৈ আছো। ফূৰ্তি কৰিলোঁ আৰু লগ পাম বুলি ফূৰ্তি কৰিলোঁ। পোৱা। ভাতটো খাই যাব, ভাতটো খাইছো। ভাতটো কেলে সদায় খাই ভাত মাংস এভৰিথিং খাই আছো। ভাত বনাই আছে। বগী মাছ এটা নাপালি আজি কমলা বগী মাছ নাপালি বাবুল ৰস কোন এইখিনি আছে খুৰা গীত থিয় হোৱা এনেকে পিছফালে আহিছে। ঠিক আছে, আপোনালোকক দি আছো কিবা দিবই লাগে আৰু